Bulan-bulan saya, kok las nah dah. Aku jadi. তো নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই আমাৰ গাঁৱৰ বিশ্বকৰ্মী মাৰ পূজা আছে তো তাকে মানে আপোনালোকক দেখুৱাম তো গাইজ আপোনালোকে চাই আছে মিলন ব্লগ আছাম তো গাইজ যদি আপোনালোকে নতুনকৈ চাই আছে মোৰ ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব কৰক আৰু এতিয়া মানে আপোনালোকক মই দেখুৱাম আমাৰ গাঁৱত পূজাত মানে কেনেকুৱাকৈ পতা হৈছে তো গাইজ এইবিলাকে মানে আমাৰ গাঁৱৰ পূজাত এইয়া তোৰ কল প্ৰসাদ আদি মানে লৈ আহিছে হয়তো মন্দিৰ আমাৰ আৰু কিছুমানে পিলপিলিও লৈ আহিছে তো গাইজ আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকক আমাৰ এই হিনচামবিলাকে মানে কিবা অলপ লিখা লিখি কৰি আছে নেকি তো গাইজ কিছুমানে মানে পূজাৰ নামত বলি বিধান লৈ আহিছে তো এইবিলাকো মানে ইয়াতে বঢ়িয়াকৈ নাম চাম লিখি কিনে থৈ দিছে তো গাইজ আপোনালোকক মই এতিয়া আমাৰ পূজাখন দেখুৱাম মেইন পূজাৰ মন্দিৰটো তো গাইজ এইটোৱে আমাৰ মন্দিৰটো ইয়াতে মানে যিবিলাকে মানুহে তোৰ কল প্ৰসাদ লৈ আনিছে ইয়াতে মানে ধুনীয়াকৈ ধূপ ধূনা মানে ধূপ চাকি জ্বলাবলৈ ইয়াতে মানে দিছে তো গাইজ এইয়া ৰঙা চোলা পিন্ধি থকাবিলাক হ'ল দেউৰী গাইজ তো এইবিলাক মানে 3জন 4জনমান আছে চাগে দেউৰী তো আমাৰ মা ভিষহৰী পূজাৰ মানে এই 3জন দেউৰী এইজন মানে মেইন দেউৰীজন তো গাইজ এইটোৱে আমাৰ হ'ল আমাৰ মা ভিষহৰী পূজা মন্দিৰটো আৰু মই আপোনালোকক দেখুৱাই আছোঁ তো গাইজ এইখিনি মানে কল প্ৰসাদ আমাৰ ভক্তসকলে লৈ আনিছে আমাৰ মা ভিষহৰী পূজাত তো গাইজ আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু গাইজ এই যিবিলাক মানে দূৰ দূৰণিৰ পৰা মানুহ ধৰক কল প্ৰসাদ দিব আহিছে তো সেইবিলাকক মানে আমাৰ গাঁৱৰ ৰাইজে এই আপোনালোকে দেখাই পাই আছে চাউল দালি আলু মানে এনেকৈ দিয়া হৈ আছে সিহঁতক মানে এয়া যিবিলাক অলপ গাঁৱৰ দূৰৰ পৰা আহিছে মানুহ ধৰক এই 3-4 কিলোমিটাৰ মানৰ পৰা তো গাইজ এইবিলাকক মানে দিয়া হৈছে তো গাইজ আপোনালোক ভিডিঅ'টো মোৰ শেষলৈ চাই থাকক আৰু আমাৰ পূজাখন মানে দেখুৱাবলৈ বহুত বাকী আছে তো গাইজ এতিয়া আপোনালোকে ওজাপালিখিনি চাওকচোন তো গাইজ এতিয়া বৰ্তমান এইয়া আমাৰ গাঁৱৰ পূজাখনত মানে 10খন ৰাইজ এইয়া আমাৰ পূজাত মানে আহে প্ৰত্যেক বছৰে আহে 10খন গাঁৱৰ পৰা মানে ৰাইজ আহে তো সেইবিলাকক মানে এনেকৈ এয়া সেৱা জনোৱা হৈছে তো গাইজ এতিয়া মানে মন্দিৰত তেওঁলোকে সেৱা ল'ব সেৱা লৈ মানে চাহ পানী খুৱাব তো পাছত মানে এই আগত আমাৰ ষ্টেজখন বনোৱা হৈছে তো তাতে মানে কিবা ঢুলীয়া পাৰ্টি নে কিবা বোলে চলি আছে তাতে মানে চাব তো এইটো মানে পৰম্পৰা তো গাইজ বেলেগ গাঁৱৰ মানুহখিনিক মানে নিমন্ত্ৰণ কৰা হয় তো গাইজ আৰু মানে এক জেগাত আমাৰ গাঁৱৰ ডেকাবিলাকে মানে প্ৰসাদ বিলাই আছে মানে এনেকৈ বিলোৱা হৈছে তো
মানে গাইছ যিখিনি যে প্ৰসাদখিনি আমাৰ গাঁৱৰ ৰাইজৰ মানে মানুহবিলাকক খুৱাই আছে দিলে আছে তো গাইছ সেইকাৰণে মানে তাতে বঢ়িয়াকৈ টেবুলতে মানে ৰাখি লৈছে তো এতিয়া মানে দিব এইখিনি মানে আমাৰ কল প্ৰসাদ ইয়াতে ৰখা হৈছে তো যিবিলাকে মানে ইয়াতে পূজাত আহিছে তো খাব পাৰে আপোনালোকেও তো গাইছ আপোনালোকেও যদি আহিলোঁ তো আপোনালোকে যদি আহিছেও তো খাইছে না নাই প্লিজ কমেণ্ট কৰি জনাব তো গাইছ এতিয়া মানে পুৰা ষ্টেজত ফালি আছে আমাৰ ঢুলীয়া বাৰ্তিকবিলাকে তো গাইছ আপোনালোককো দেখুৱাম তো আপোনালোকেও চাওক मोर बांधीटा पुखिरा खाई नाही एना बुली केबरे फोटो सब पुरी केबरे आगत आही किने थाके बाकी मरी ते इथला नाही आ दिया पुखिरा ओय पापा ओय कोठे गिचे बाकी मारिता इमार केबरे आताप्रिया तुरी मातुल केबरे सुननाय ना पाहे তো গাইছ আজিলৈ ইমানে তো গাইছ যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক তো গাইছ আজিলৈ বাই বাই তো গাইছ আপোনালোক এই অলপ আছে তো শেষলৈ চাই bulan-bulan bisa golas nah. Ayo kata. Ya ini.